কালি দেল চাব গ'লো দেল চাব গৈ পেলাই তাতে ভিডিঅ' বেছি বনোৱা নহ'লে সোনকালে ঘৰত গুচি আহিলোঁ কালি আৰু ব্লগ কৰা নহ'লে সেইকাৰণে আজি ব্লগটো কণ্টিনিউ কৰোঁ বুলি ভাবিছোঁ এতিয়া ওলাই আহিছোঁ ডিপিলা যাবৰ কাৰণে কাম এটা আছে ডিপিলা গৈ আছোঁ বন্ধু এজনো যাব মোৰ লগত ডিপিলা সিও আহি আছে তাৰ বাটৰ সন্মুখতে ৰখিছোঁ বাটৰ মানে কি তাৰ ভিতৰত যাব লাগে অকণমান মেইন ৰাস্তাতে ৰখি আছোঁ সি আহি আছে তাৰ লগত লৈ পেলাই তাক লগত লৈ পেলাই যাম আমি সিও আহিব আমি দুজনে যাম ডিপিলা বাকী কথাখিনি কৈ আছোঁ আপোনালোকক কালি ক'ত কি কৰিলোঁ কি নকৰিলোঁ তো আপোনালোকে চাই থকা ব্লগটো লগৰজনো আহি আছে সেইটো বা তাৰ ওলোৱাই হোৱা নাই মই আহি প্ৰায় 5 মিনিট ৰখিলোঁ তাক ছোৱালী নিচিনাকৈ মেকআপ কৰি আছে এই ভাই কিমান মেকআপ কৰা এনেই তোক দেখাত ধুনীয়া দেখি চ' সি আহিলে আমি দুজন এতিয়া যাব ওলাইছোঁ তো সি আহোঁতে অকণমান দেৰি হ'ল তাৰ ওলাওঁতে অকণমান দেৰি হ'ল মেকআপ চেকআপ কৰেতো ধুনীয়া হৈ আহিছে হেণ্ডচাম ল'ৰা হয় তেতিয়াই 2-এটা ছোৱালী চাব তো এতিয়া গৈ আছোঁ দুয়োজনে বাকীখিনি পিছত কথা পাতি আছোঁ গাড়ীখন ষ্টাৰ্ট কৰি লওক আমি গৈ বাকীখিনি কথা আপোনালোকৰ গাড়ীৰ ভিতৰতে গৈ আছোঁ কালি দৌলত আৰু বেছি ভিডিঅ' বনোৱা নহ'ল কৈছোঁ আপোনালোকক আপুনি আছিলে আমাৰ লগৰজন ইয়াৰ মানে কি কয় কাম এটা আছিলে তো মই আহিছোঁ ডিপিলা ইয়াৰ কাম এটা আছিলে সেইকাৰণে মানে জলদি আহিব লগা হ'ল থাকিলোঁ প্ৰায় আমি 45 মিনিটমান থাকিলোঁ কিজানি তাতে দৌলত থাকি পেলাই ভাল লাগিলে কিন্তু যোৱা কেইবাৰতকৈ মানে কি দৌলটো মানে কি হেৰি হৈছে সৰু হৈছে মানুহ ইমান এটা হোৱা নাই আগতে মানুহ যিমান হৈছিলে সিমান এটা হোৱা নাই কৰোণাৰ পিছত মানে কি বস্তুবিলাক লাহে লাহে কমি আহিছে আৰু আগতে আমি ফ্ৰেণ্ডবিলাকৰ লগ হৈ পেলাই বহুতকেইটা আহিছিলোঁ প্ৰায় 10জনমান আমি ফ্ৰেণ্ড এনেকৈ লগ হৈ পেলাই আহিছিলোঁ খুব ভাল লাগিছিলে কিন্তু এতিয়া সময় পৰিৱৰ্তন হ'ল আগৰ নিচিনাকৈ বন্ধুবিলাকৰ ধৰ নিজৰ নিজৰ কামত ব্যস্ত চবেই ব্যস্ততা হ'ল সেইফালে এতিয়া প্ৰায় আমি 3জনমান আছোঁ আৰু একেলগে এতিয়া বৰ্তমান তো আহিছিলোঁ আমি দুজনে এজন নাই সি বাহিৰতে থাকে আমি দুজন আহিছিলোঁ আমাৰ বেকাৰ মানুহ সেইকাৰণে আৰু আহিছোঁ আৰু ভিডিঅ' বনালোঁ আপোনালোকে দেখাই পাব ভিডিঅ'ত দেখাই পালে কিজানি আহি পেলাই খুব ভাল লাগিছিলে তাতে তো এতিয়া আগৰ নিচিনা পৰিৱেশ নাই আগতে যিমান ভাল লাগিছিলে কিন্তু এতিয়া সিমান এটা ভাল নালাগে আহি পেলাই বস্তুবিলাক চেঞ্জো হ'ল চেঞ্জ মানে কি আমি সম্ভৱ ডাঙৰ হ'লোঁ সেইকাৰণে ভাল নালাগে কিজানি বস্তুবিলাক আৰু সময়ৰ লগত বস্তুবিলাক সব চেঞ্জ হৈ থাকে মানুহ যেনেকৈ চেঞ্জ হয় বস্তুবিলাক সব চেঞ্জ হৈ থাকে বস্তু বাহানিৰ দাম যেনেকৈ বাঢ়ে মানুহৰ তেনেকৈ দামবিলাক বাঢ়ি যায় এতিয়া আগতে খুব ফুৰিছিলোঁ দৌল হওক বিশ্বকৰ্মা পূজা হওক সৰস্বতী পূজা হওক যিকোনো উৎসৱ হওক ঈদৰ মেহফিল হওক জলচা হওক চবতে গৈছিলোঁ কিন্তু এতিয়া সময়ৰ গতিকে চববিলাক পিছ পৰিলে সেইবিলাকত গৈছিলোঁ ভাল লাগিছিলে ৰাতি সেইবিলাকত ফাংচন চাইছিলোঁ ফাংচন চাইছিলোঁ বিহু কৰি চাইছিলোঁ সেইবিলাক ভাল লাগিছিলে কিন্তু আজিকালি সেইবিলাক চব পাছ কৰাৰ নিচিনা হৈ গ'ল আজিকালি সেইবিলাক আৰু নোযোৱাই হ'লোঁ প্ৰায় আগতে যেনেকৈ ঘূৰিছিলোঁ কিন্তু এতিয়া সেইবিলাক আৰু এৰাৰ নিচিনা হৈ গ'ল যা নহওক সময়ৰ লগত নিজকে খাপ খুৱাই পেলাই চলিব চেষ্টা কৰোঁ আগুৱাই গৈ আছোঁ জানো কিমান দূৰ যাব পাৰোঁ সেইটো নাজানো হ'লেও গৈ আছোঁ তামোল খাই আছোঁ সেইকাৰণে কথাটো স্পষ্ট নহ'ব পাৰে তামোল মেইন অসমীয়া মানুহৰ কাৰণে তামোল মেইন তামোল খাবই লাগিব যিমান কওক মানুহে তামোলটোৰ কাৰণে আমাৰ মেইন গাঁৱৰ মানুহৰ কাৰণে তামোলটো মেইন টাউনৰ মানুহ নাখাব পাৰে কিন্তু আমাৰ গাঁৱৰ মানুহে তামোলটো ভাত খাই উঠি তামোল খোৱা যায় এতিয়া 3:30 বাজিলে 3:30 মানে 3:30 বজাত মই ঘৰৰ পৰা ওলালোঁ এতিয়া সম্ভৱ 4টামান বাজিলে এতিয়া গৈ আছোঁ ডিপিলা পোৱা নাই বাৰু পাম আমি দুজনে গৈ আছোঁ আৰু ই ক'লে ইয়াৰ বাইদেউৰ ঘৰত যাব বুলি কেনে ডিপিলাৰ পৰা বেছি দূৰ নহয় ইহঁতৰ বাইদেউৰ ঘৰৰ ওচৰতে হয় ডিপিলাৰ তো ইহঁতৰ এপাক মাতিম বাইদেউৰ ঘৰলৈ যাম ঈদ বুলি কেনে তো ই গৈছে নে নাজানো তই গৈছে নে নাই ই গৈছে বোলে মোক এবাৰ লৈ যাব বোলে তই যাওঁ সিহঁতৰ বাইদেউৰ ঘৰতো এবাৰ যাম এপাক সোমাই আহিম বাইদেউৰ ঘৰত মাত এষাৰ দি আহিম ওচৰত ইয়াৰ বাইদেউৰ ঘৰৰ ওচৰতে আহিছোঁ যেতিয়া সেইকাৰণে আৰু এপাক মাত দি আহোঁ নহয় জানো তো এতিয়া আমি আমি খতৰা মন্দিৰ পালোঁ তাতে খতৰা মন্দিৰ ওচৰতে আৰু বেছি দূৰ নাই ডিপিলালৈ যাওঁ ডিপিলালৈ ডিপিলাত গৈ পেলাই লগ পাই আছোঁ ডিপিলা পাই গ'লোঁ ডিপিলাত মানে পলিউশ্যনখন বনাব আহিছিলোঁ গাড়ীখনৰ পলিউশ্যন বনোৱা নাই আমাৰ তো সেইকাৰণে পলিউশ্যনখন বনাব আহিলোঁ ডিপিলাতে হয় ইয়াতে নতুনকৈ খুলিছে আমাৰ ইয়াতে আগতে ইয়াতে নাছিলে তো নতুনকৈ খুলিছে তাতে পলিউশ্যনখন বনাব আহিলোঁ ডিপিলাত তেলৰ ডিপ দুটা হ'ব আগতে এটা আছিলে তো এতিয়া নতুনকৈ এটা বনাই আছে তো মঙললৈ যোৱা ৰাস্তাতে হ'ব এইটো নতুনকৈ তেলৰ ডিপ হৈছে নায়াৰা তো নতুনকৈ হৈছে তেলৰ ডিপ সম্ভৱ ভালেই হ'ব কিজানি তেলৰ ডিপ হোৱা ভালেই হৈছে মানুহখিনি তেলৰ অকণমান অসুবিধাটো কমিব আৰু তেলৰ ডিপ নাথাকাৰ কাৰণে মানুহখিনি বহুত অসুবিধা হৈছিলে কাৰণ এটা তেলৰ ডিপ মানুহে কিমান টানিব সময় গতিকে সেইটো তেলৰ ডিপ প্ৰায় তেল নোহোৱাই হৈ থাকে এইটো হোৱাৰ কাৰণে ভালেই হৈছে সুবিধা হ'ব মানুহখিনি তো এতিয়া ইয়াতে ৰখি আছোঁ দাদাজন মানে কি ঘৰত ভাত খাব গৈছে সেইকাৰণে
দোকানখন বন্ধ কৰি গৈছে মানে কি পলিউশ্যন অফিচটো বন্ধ কৰি গৈছে তেওঁ ঘৰৰ পৰা আহি আছে বোলে ফোন কৰিছিলোঁ 10 মিনিটমান লাগিব তেওঁ ইয়াতে আহোঁতে তই অকণমান টাইম ৰখিব দিছে তই অকণমান টাইম ৰখোঁ তেওঁ আহিব পলিউশ্যনখন বনাই লওঁ বনাই লৈ পেলাই ইহঁতৰ বাইদেউৰ ঘৰত ফুৰিবৰ কাৰণে গৈ আছোঁ Broken hearts and starting fights, turning truth to lies. Gotta get up, stop wasting time. পলিউশ্যনখন বনালোঁ পলিউশ্যনখন কৰিলোঁ গাড়ীখনৰ পলিউশ্যনখন কৰোঁতে 665 টকা গ'ল মানে কি ফাইন হৈছিলে সেইখনৰ পলিউশ্যন ফেইল হৈ গৈছিলে সেইকাৰণে কৰোঁতে ফাইন লাগিলে গাড়ীখনৰ 500 টকা ফাইন ভৰিলোঁ তাৰপৰা কিবি মিলি পেলাই 665 টকা হ'ল গাড়ীখনত লুটি দিয়া নাই গাড়ীখনত লুটি ল'লে বাইদেউ পইচা পায় দেই 665 টকা 665 টকা ল'লে এখন মানে কি পলিউশ্যন সাধাৰণ পলিউশ্যন কৰোঁতে ফেইল হোৱাৰ কাৰণে 500 টকা ভৰিব লগা হ'ল আকৌ মানে কি হ'ব হ'লে উপায় নাই পলিউশ্যনখন কৰিলোঁ ভাল লাগিলে পইচাটো গ'ল আমাৰ সেইটোৱে বেমাৰ মানে যেতিয়া সময়ৰ কাম সময়ত কৰিব লাগে সেইটোৱে বেমাৰ আমাৰ সময়ৰ কাম সময়ত কৰিব লাগে সদায় সেইকাৰণে আজি সময়ৰ কাম সময়ত নকৰাৰ কাৰণে এই 500 টকাটো গ'ল তাৰপিছত বাকীখিনি আৰু কি বাকীখিনি অকণমান কিবা কিবি গৈছে সেইখিনি আৰু সেনেকৈ মিলাই পেলাই 665 টকা গ'ল উপায় নাই এটা শিক্ষা পালোঁ মানে লাইফত এটা শিক্ষা পোৱাটো উচিত কাৰণ তেতিয়ালৈ আগলৈ তেনেকুৱা এটা ভুল নহয় একচুৱেলি পুলিচখন থাকিব লাগে তেতিয়াহ'লে পুলিচৰ পৰাও সাৱধান থাকিব পাৰি আৰু নিজৰ কাৰণে ভাল পুলিচখন থাকিলে নহয় জানো তেতিয়া পুলিচে ধৰিলে তেতিয়াহ'লে বিন্দাছ বস্তুখিনি ওলাই দিব পাৰি যে মোৰ তাত এইখিনি বস্তু আছে গপচ কৰিছোঁ বা বস্তুখিনি দেখাইছোঁ গুচি আহিছোঁ কিন্তু বস্তুটো ফেইল হৈ আছে তেতিয়া মনত অকণমান শংকা থাকে অলপ ভয় ভাৱ থাকে এতিয়া আৰু কোনো টেনশ্যন নাই এইখন দিওঁ দেখাম ধৰিলে কথা নাই আৰু এতিয়া চব কাগজ ৰেডিয়ে হৈ আছে অ'কে হৈ আছে বস্তুখিনি দেখাই দিম আৰু নহয় জানো তো কি হ'ব এইখন কাগজ তো সেইখন এতিয়া আহিছে নে নাই বা উল্টা হৈ যাব কিজানি উল্টা হ'ব নেকি তো সেইখন হৈছে ৰিচিপ্ট মই বেক কেমেৰা কৰি পেলাই দেখাই আছোঁ তো এইখন হৈছে ৰিচিপ্ট এই ৰিচিপ্টখনত দেখিছে 500 এইটো এমাউণ্ট তো এইটো হৈছে মানে কি চাৰ্জ মানে কি ফাইন হৈছে এইটো তাৰ বাকীখিনি আৰু এইখিনি গমে পায় এইখিনি আৰু কিবা কিবি আছে এইখিনি আৰু ডকুমেণ্টছ আৰু এইখিনি মানে গাড়ীখনৰ আৰু বাকীখিনি গমে পায় কিবা কিবি আছে এইখিনি ডকুমেণ্টছ মানুহজনৰ নাম থাকিব গাড়ীখনৰ নাম্বাৰ থাকিব কিবা কিবি থাকিব এইখিনি গমে পায় তো বাকীখিনি আৰু কিনো দেখুৱাম হৈ গ'ল কামখিনি পইচাটো গ'ল যেতিয়া ভাল লাগি আছে মনটো বিৰাট ভাল লাগি আছে এই 600 টকা দি কি কৰিব নোৱাৰিলে ভাবকচোন আপোনালোকে এই 500 টকা ধৰক বাৰু 600 টকা বাদ দিলে 500 টকা ফাইনটো গ'ল বাকীখিনিতো বাৰে ঠিকে আছে এই 500 টকা দি কি কৰিব নোৱাৰিলোঁ ভাবক এনেই পইচা নাই তাতে একো মানে কি পইচাৰ যোৱাৰ মানে কি ৰাস্তা কিমান এটা ওলাই আছে আমাক পইচাৰ লাগেহে কিন্তু এতিয়া পইচাৰ গৈহে আছে হাতত উপায় নাই ঠিক আছে বাৰু কিনো কৰিব উপায়টো নাই তো এতিয়া গৈ আছোঁ ইহঁতৰ বাইদেউ ঘৰলৈ বছৰটো গ'ল খুব ভাল লাগিলে মনটো তো এতিয়া ফুৰি আহোঁ বছৰটো গ'ল যেতিয়া আৰু উপায়টো নাই সেইকাৰণে ফুৰিব গৈ আছোঁ ইহঁতৰ বাইদেউহঁতৰ ঘৰলৈ মোৰো বাইদেউ হয় বাইদেউহঁতৰ ঘৰলৈ ফুৰিব গৈ আছোঁ তো মই চাই থাকক ভিডিঅ'টো পাৰিলে দেখুৱাম মই গৈ পেলাই তো আপোনালোকে এতিয়া গৈ আছোঁ আমি দুজনে তো এইটো হৈছে ডিপিলাৰ মেইন শ্বপ তো গৈ আছোঁ এনেকৈ তৰকৰ পিনে সোমাব লাগিব এই ডিপিলাৰ মেইন শ্বপৰ পিনে সোমাই পেলাই গৈ আছোঁ তো পিনে ছাইডৰ পিনে হৈছে ইয়াত মাছৰ বজাৰ তো মাছ পায় ইয়াতে বৰ ডাঙৰ মাছ ওলায় চবতকৈ ডাঙৰ মাছ ওলায় বৰিচুকাত বহুত ডাঙৰ মাছ পায় বৰালি মাছৰ পৰা আদি কৰি চব বস্তু মাছখিনিয়ে পায় সৰু মাছ হওক ডাঙৰ মাছ হওক তাৰপিছত বামী মাছ হওক গোটেইখিনি মাছে তাতে পায় ডাঙৰ মাছ পায় আৰু এনেকৈ তো ইয়াতে সামান্য এটা বজাৰ হয় আজি বজাৰ বাৰো আছিলে আজি বৃহস্পতিবাৰ তাতে পাঠৰিঘাটত বজাৰ আছিলে বহুত ডাঙৰ বজাৰ হয় আপোনালোকে মোৰ ভিডিঅ'ত মই দেখাইছোঁ নে পাহৰিলোঁ কিন্তু তাতে গৈছিলোঁ মই কিজানি সম্ভৱ মই তো আপোনালোকে দেখাই পাব যদি গৈছোঁ মই ভিডিঅ'ত পাহৰিলোঁ মই ওচৰা নাই সেইটো কিন্তু তাতে বহুত ডাঙৰ বজাৰ হয় আৰু বস্তুবিলাক দাম ৰেটবিলাক মানে বহুত কম হয় বহুত ডাঙৰ বজাৰ হয় তো আপোনালোক ক'লৈ তো আপোনালোকে আহিব কেতিয়াবা সময় পালে আমাৰ পালে যদি আহে এতিয়া বজাৰ এপাক সোমাব বজাৰখন খুব ডাঙৰ হয় আহি পেলাই ভাল পাব আৰু বস্তুবিলাক দাম কম তেতিয়া বস্তুবিলাক মৰা ভৰ্তি কৰি বস্তু লৈ যাব পাৰিব তো এতিয়া আমি দুজনে গৈ আছোঁ মানে কি ৰাস্তাৰ মাজতে গোটেই একেবাৰে মছলা পাতি মাৰি আছে ৰাস্তাটো মেইন ৰাস্তাতে মছলা পাতি মাৰি আছে বোলে গাড়ী চাড়ী যাব লাগে বছৰত ৰাস্তাটো এনেই সৰু হয় মানে কি মানুহৰ কি হৈছে গমেই নাপাওঁ মানুহবিলাক চব চেঞ্জ হৈ গৈ আছে
2,000 years later. এটা ঘৰত গ'লো গৈ পেলাই চাহপানী খালোঁ চাহপানী খাই পেলাই ওলাই আহিছোঁ চাহপানী মানে বহুত বস্তু দিলে খোৱাৰ কাৰণে বহুত বস্তু দিলে সেইপিনি খাই পেলাই ওলাই আহিলোঁ তাৰপিছত আৰু ওলাই আহি পেলাই এতিয়া গাড়ীখন ৰখাইছোঁ ৰখি পেলাই আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ এতিয়াতো আপোনালোকক কি দেখুৱাব পাৰিলোঁ নাজানো কিন্তু মই যিখিনি ঠাইত গৈছোঁ যিবিলাক বস্তু মই চাইছোঁ সেইবিলাক বস্তু দেখুৱাব চেষ্টা কৰিলোঁ গাড়ী ঘৰত গৈ পেলাই ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ ফাৰ্ষ্ট টাইম গৈছোঁ যেতিয়া আৰু এনেকৈ আৰু আগতে গৈছোঁ বাৰু কিন্তু এই এনেকৈ ভিডিঅ' এনেকৈ যাই পেলাই ভিডিঅ' বনাব ভাল নালাগে তো সেইকাৰণে ভিডিঅ' নবনালোঁ ভিডিঅ' বনাব নোৱাৰিলোঁ সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ এদিন আহিম বাৰু ভাত খোৱাকৈ মাতিছে আহি পেলাই আপোনালোকক দেখুৱাব চেষ্টা কৰিম তো আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ